হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম যোনসকল ল'ৰা ছোৱালীয়ে পুলিচত এপ্লাই কৰিছিলে, অসম পুলিচত এপ্লাই কৰিছিলে। ইতিমধ্যে এপ্লাই চলি আছে। 16 ডিচেম্বৰ 2025 পৰা 16 জানুৱাৰী 2026 আবেদন চলি থাকিব। আৰু কিছুমানে বহুতো ল'ৰা ছোৱালীয়ে এতিয়া আবেদন কৰিছে। আবেদন কৰাৰ ফলত কিছুমানৰ ভুল হৈছে আবেদন কৰোঁতে বা ৰেজিষ্ট্ৰেশ্যন কৰোঁতে, এপ্লিকেশ্যন পাৰ্চনেল ডিটেইলছ দিওঁতে বা আপোনাৰ ইয়াৰে যিকোনো দিছে পাৰ্চনেল ডিটেইলছ হওক, আপোনাৰ এড্ৰেছ হওক, কিছুমান ভুল হ'ব পাৰে। তাতে ভুল হ'লে এতিয়া আপোনালোকে কি কৰিব? এতিয়াতো বৰ্তমান কাৰেকশ্যন কৰিব পৰা নাই, পিছলৈ পাৰিবনে নাই, এইবোৰ আজি আমি গোটেই ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বৰ্তমান এপ্লাই চলি আছে। যেতিয়া এপ্লাইটো সম্পূৰ্ণ হৈ যাব 16 জানুৱাৰী 2026 চনত, তেতিয়া শেষ হোৱাৰ পিছত, এপ্লাই শেষ হোৱাৰ পিছত 5 দিনৰ কাৰণে কাৰেকশ্যন উইণ্ড' মুকলি কৰি দিয়া হয়। সেই 5 দিনতে আপোনালোকে গোটেই যদি কাৰেকশ্যন কৰিব আছে, কাৰেকশ্যন কৰিবলৈ পাৰিব। উইণ্ড'টো খুলি দিয়া হয়। তাতে যদি কিবা ভুল হৈছে, আপোনাৰ নাম বা আপোনাৰ কিবা যদি এড্ৰেছ, এইবোৰ যদি কিবা মিষ্টেক হৈছে, তেতিয়াহ'লে তাতে 5 দিনৰ ভিতৰত শুধৰাই ল'ব লাগিব। তাৰপিছত কেতিয়াও মুকলি কৰি নিদিয়ে কাৰেকশ্যন উইণ্ড'টো। সেই 5 দিনৰ সময়তে কিবা যদি মিষ্টেক হৈছে, তেতিয়াহ'লে শুধৰাই ল'ব পাৰিব। এতিয়া নোৱাৰিব। এতিয়া বাছ এপ্লাই যোনে যোনে কৰিছে তেখেতসকলে ৰখি থাকিব লাগিব। কাৰেকশ্যন উইণ্ড' খোলাৰ লগে লগে আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। আৰু যোনে যোনে আবেদন কৰা নাই, যোনসকলে আবেদন কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে ভালকৈ আবেদন কৰিবলৈ মই অনুৰোধ জনালোঁ। ভালকৈ যেন আবেদন কৰে, একো ভুল নকৰাকৈ। আৰু এইখিনিকে জনালোঁ। যদি